হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা চাহ খোৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ। যিহেতু আগফালে বহি পিনি মানে চাৰিওফালে সেউজীয়া পৰিৱেশটো চাই পিনি মই ভাল পাওঁ আৰু তেনেকেই মানে বহি পিনি সদায় তেনেকেই চাহ খাওঁ। আজি ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ, লগতে আপোনালোককো দেখাম বুলি ভাবিলোঁ। হেল্ল' এভৰিৱান, ৰাতিপুৱা গা পা ধুই মেলি এতিয়া আজৰি হ'লোঁ। হৈ মেলি ভাবিছোঁ কাম এটা কৰোঁ, লগতে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ কিনো কৰোঁ মই। এয়া দেখিছে নহয়, মই এতিয়া মানে কাপোৰ এযোৰত ফুল বনাই আছোঁ। এইফালে এতিয়া পাতটো বনাই মেলি আছোঁ আৰু এইযোৰ যিহেতু অৰ্ডাৰ আছিলে, তাকে কমপ্লিট হোৱাগৈ নাই আৰু কেইটামান আছে বনাবলৈ, তাকে বনাবলৈ বুলি লৈছোঁ। লগতে ভাবিছোঁ আপোনালোককো অকণমান দেখাই দিওঁ কেনেকৈনো বনাইছোঁ মই, চাই যাবচোন দেই। আপোনালোকক যদি লাগে ন এনেকুৱা ধৰণৰ চাদৰ মেখেলা বনাই দিবলৈ হাতে কৰা, তো কমেণ্ট কৰিব, মই বনাই মেলি দিম বাৰু। আৰু মোৰ নিজৰ কাৰণেও বনাই থৈছোঁ কেইযোৰমান, আপোনালোকক দেখাম কেনেকুৱানো হৈছে। লগতে আপোনালোকেও চাব, অৰ্ডাৰো দিব যদি লাগে, পচন্দ যদি হয়। এইফালে বনাইছোঁ, নিজে যেনেকৈ পাৰোঁ মানে ডিজাইন দি বনাই মেলি দিছোঁ আৰু হ'লেও মানে এইবিলাক কাম কৰি যিহেতু মই বহুত বেছি ভাল পাওঁ, সেইটো কাৰণে মন চনবিলাকো বহুত বেছি ফূৰ্তি লাগি থাকে কৰিবলৈ পাই পিনি। কামৰ যিহেতু সৰু বৰ নাই, যিমান যি পাৰোঁ মানে ধুনীয়াকৈ কৰিব চেষ্টা কৰি গৈ আছোঁ। সেইকাৰণে মই যিহেতু চিলাই কামটো ভাল পাওঁ, মানে কিবা কিবি ক'ৰবাত যদি মই কিবা এটা দেখোঁ ন, মানে চাওঁ মানে ভালকৈ আয়ত্ব কৰি লওঁ, কৰি পিনি মানে ঘৰত আহি যিমান পাৰোঁ তেনেকৈ মানে বনাবৰ কাৰণে চেষ্টা কৰোঁ। দেখাম বাৰু আপোনালোকক মই কি মানে বনাই মেলি থৈছোঁ। মানে সৰুৰ পৰাই মানে এইবিলাকতেই মোৰ বেছি চখ আছে কৰিবৰ কাৰণে, সেইকাৰণে সৰু সুৰাকৈ কৰি মেলি আছোঁ আৰু। এইফালে এপাক কমপ্লিট হৈ গ'ল, কেনেকুৱা লাগিছে ক'ব দেই। আৰু এইযোৰ মানে বোৱা কাপোৰ হয়, উকাকৈ বৈছিলে তেওঁ, মানে মোক ফুল কৰিব দিম বুলিয়ে কৈছিলে। সেইটো কাৰণে মানে এনেকৈ বনাই মেলি দিছোঁ। আগতো মানে তেওঁ দুযোৰ বনাই দিছোঁ কাপোৰ, দুযোৰ কাপোৰ তেনেকৈ বোৱা কাপোৰতে উকাকৈ বয়, তাৰপৰা মই তেনেকৈ ফুল বনাই পিনি দিওঁ, তেনেকৈ লৈছে আৰু ফাইনেলি মোৰ হৈছেগৈ আৰু। এয়া খুলি পিনি দেখিছোঁ ৰ'ব। এইবাৰ কপৌ ফুল ডিজাইন কেনেকুৱা লাগিছে ক'ব দেই। আৰু এইফালে মানে আগটোত এনেকৈ বনাইছোঁ, মানে বহুত ধুনীয়া লাগিছে আৰু দূৰৰ পৰা কাপোৰযোৰ। এইটো ডাকিবৰ কাৰণে আছে এইটো চাইডে। এইটো আঁচলটো হ'ব এনেকৈ, নহয় এইটো চাইডে। এয়া বনাই আছোঁ, এইটো এনেকৈ আঁচলটো হ'ব। ধুনীয়া লাগিছে নাই ক'বচোন দেই। এইফালে একেবাৰে চিম্পুল ডিজাইনত এইটো চেইন চিলাইত বনাইছোঁ, আৰু এইটো ভৰ্তি চিলাই। চিম্পুলকৈ লাগে বুলি কৈছে যিহেতু তেওঁ, সেইটো কাৰণে মানে এনেদৰে চিম্পুলকৈ বনাই দিছোঁ আৰু বেছি নাই, সোনকালে শেষ হ'ব। কাপোৰযোৰ সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম বাৰু। এতিয়া মই মানে বনাই আছোঁ অলপ অলপকৈ। একেদিনাখনেই ধৰক এইবিলাক কাম কৰি থাকিব নোৱাৰি, মানে চকুটো অলপ ৰেষ্ট দিব লাগে, যিহেতু মানে খুচি থকা হয় বেজিয়ে, সেইটো কাৰণে চব চাবলগীয়া হয় আৰু। সেয়াই আৰু বনাই লওঁ দেই।